হাই হেল্ল' গাইছ, মোৰ অসমবাসী আছে মোৰ চেনেলৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হ'ল দেওবাৰ আৰু আজি দেওবাৰে জানেই সকলো স্কুল কলেজ সদায় বন্ধ থাকে আৰু আজি ওলাই যাবলৈ পৰা নাই। কি হ'লে আপোনালোকে গম পাইছে, পূৰা বৰষুণ দি আছে, আমাৰ বৰষুণৰ বতৰ। আৰু এফালে মই আপোনালোকক মিছা কৈছোঁ যদি আপোনালোকে চাই লওক, এফালে পূৰা বৰষুণ চাওক, এফালে পূৰা বৰষুণ দি আছে আৰু অলপ পিছত ওলাই যাম। আৰু ওলাই যাব ব্লগটো ষ্টাৰ্ট কৰিম আমাৰ ঘৰৰ ওচৰতে আজি এই সেইদিনানি এক্সিডেণ্ট হওঁতে মানুহ এজন ঢুকালে। ঢুকোৱাৰ পিছত তেওঁ মেডিকেললৈ নিছিলে, কিন্তু আধা ৰাস্তাতে ক'বলৈ বেয়া হৈছে আৰু সেইটো কথা আপোনালোকে জানেই, এজন মানুহ ঢুকালে কেনেকুৱা হয় পৰিস্থিতি। আৰু তাত আজি হ'ল দহা আৰু কাইলৈ হ'ল কাজ, আৰু আজি দহা আৰু কাইলৈ কাজ। আৰু আজি আপোনালোকক তালৈ লৈ যাম আৰু আপোনালোকক দেখুৱাম তাত গৈ কি নহয়। বৰষুণৰ পৰা ওলাই যাব পৰা নাই আৰু তাত গৈ দেখাম আৰু আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে চাব। তেন্তে দেৰি নকৰি ব্লগটো ষ্টাৰ্ট কৰোঁ। গাইছ ময়ো ওলাই আহিলোঁ, এতিয়া তাইক গৈ আছোঁ দহা ঘৰত আৰু তাত গৈ পিনি লগ পাম। পূৰা বৰষুণ দি আছে, পূৰা ৰাস্তাত বৰষুণ আৰু তাত গৈ লগ পাই আছোঁ ব্লগ। গাইছ ময়ো পাই গ'লোহি তাইক কাজঘৰত, আৰু কাজঘৰৰ অৱস্থা দেখা এফালে বৰষুণ দিয়াৰ পৰা কোনো ধৰণৰ পেণ্ডেল দিব পৰা নাই। আৰু আপোনালোকে দেখিছে এইফালে পূৰা ডাঙৰ ডাঙৰ গাঁতৰ পৰা পানী জমা হৈ আছে। এইফালে চাওক গাইছ ময়ো আহি পাই কাজঘৰৰ কাম এটা দিলে আৰু এতিয়া মাটি নিবলৈ আহি আছোঁ। তাত গৈ মাটিত লোৱাৰ পিছত আকৌ তাত লগ পাম। চাই থাকক। গাইছ ময়ো পাই গ'লোহি তাইক পথাৰত, আৰু এতিয়া এইফালে মোৰ ভাইটি এজনক মাটি উঠাই দিবলৈ দি আছোঁ আৰু মাটি উঠাই আছে। আৰু পূৰা বৰষুণ দি আছে, সেইবাবে মই ভিডিঅ' কৰি আছোঁ আৰু সি মাটি উঠাই আছে আৰু ভিডিঅ'টো চাই থাকক শেষলৈ। গাইছ ময়ো এতিয়া মাটি চাটি খান্দি পূৰা আহি গ'লোঁ। এতিয়া মাটি চাটি ভৰাই পেলাই এতিয়া গৈ আহি আছোঁ কাজৰ ঘৰত। এইফালে দেখিছে মাটি চব পূৰা মাটি চাটি খান্দি পূৰা লৈ আনিলোঁ আৰু তাত গৈ আছোঁ। তাত গৈ লগ পাম আৰু ভিডিঅ'টো চাই থাকক। গাইছ ময়ো আহি পাই গ'লোহি তাইক মাতি আনি তাইক কাজৰ ঘৰত, আৰু এতিয়া কাজৰ ভিতৰত গৈ আছোঁ। তাত গৈ পিনি দেখুৱাই আছোঁ অলপ চাওক, ইয়াত গৈ আছোঁ তাত গৈ দেখুৱাইছোঁ অলপ। গাইছ মই কাজৰ ঘৰত মাটিখিনি পেলাই পিনি আকৌ আহি গ'লোঁ। এতিয়া আহিলোঁ। এতিয়া য'ৰ পৰা মই মাটি আনিছিলোঁ, আৰু তাত অলপ বস্তু আছিলে আনিবলগীয়া। তাত বহুতখিনি মানুহ আছে আৰু তাত গৈ দেখুৱাই আছোঁ। তাৰ বস্তুখিনি ল'ম আৰু আহিম আৰু তাত গৈ লগ পাই আছোঁ। তেন্তে ব্লগ এইফালে মোৰ পাছফালে এখন দেখিছে নাই, পূৰা খালী হ'ল আৰু তাত গৈ আছোঁ। ময়ো এতিয়া তাৰ পৰা গুচি আহিলোঁ, বৰষুণ দি আছে সেইবাবে তাৰ পৰা গুচি আহিলোঁ। ইফালে পূৰা কামত লাগি আছে ইফালে মানুহে, তাত দেখুৱাব নোৱাৰিতো। অলপ যিটো কাজৰ যোনবোৰ তাত কাম কৰে সেইবোৰ দেখুৱাব নোৱাৰি। অলপ জানি চাগে কি হ'লে দেখুৱাব নোৱাৰি। এতিয়া গৈ আছোঁ কাজৰ ঘৰত, আৰু এতিয়া যদি কাজৰ ঘৰত সোমাব নোৱাৰোঁ ডাইৰেক্ট ঘৰত যাম আৰু তাত গৈ লগ পাম আৰু ব্লগ। গাইছ ভিডিঅ'টো চলি থকাৰ মাজতে আপোনালোকৰ মাজলৈ এটা প্ৰডাক্টৰ কথা ক'বলৈ আহিছোঁ। প্ৰডাক্টটো হৈছে মুস্তাকৰ অচিয়ান ফেচ ৱাছ, আৰু এইটো প্ৰডাক্ট সম্পূৰ্ণৰূপে মই অৰ্ডাৰ কৰিছিলোঁ আৰু আজি আহি বৰ্তমান পাই গ'লোহি। আৰু এইটো প্ৰডাক্ট কেনেকৈ ইউজ কৰিব লাগে সেইখিনিও আপোনালোকক কৈ দিম। আৰু হয়তো বহুতে জানে, সেইটো নক'লেও হ'ব চাগে। আৰু এইটো আনবক্সিং কৰিম আৰু আপোনালোকৰ মাজত মই ৰিভিউটো দেখাই দিম। আৰু আপোনালোকে স্ক্ৰীণত দেখি আছে যে এইটোৱে হৈছে মোৰ আজি অহা প্ৰডাক্টটো, আৰু প্ৰডাক্টটো কেনেকৈ অৰ্ডাৰ কৰিব লাগে সেইখিনিও দেখাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আপোনালোকে দেখিছে মই এতিয়া মিছ' এপটো অন কৰিলোঁ। এইটো মুস্তাকৰ অচিয়ান ফেচ ৱাছ আপোনালোকে লিখা আছে 597 টকা, আৰু তলত আপুনি বাইনো আছে, ইয়াত বাইনত টিপি দিব আৰু আহি গ'ল আপোনাৰ প্ৰাইচটো দেখিলে 597 টকা। টিপিলে, টিপাৰ পিছত আপোনালোকে এইটো আপোনাৰ এড্ৰেছটো দেখিছে, আৰু ইয়াত টিপাৰ পিছত আপোনালোকে কেছ অন ডেলিভাৰী আৰু কণ্টিনিউত টিপাৰ পিছত আপোনালোকৰ অৰ্ডাৰত আহি গ'ল আৰু কনফাৰ্ম অৰ্ডাৰ। আপোনালোকে এনেকৈ অৰ্ডাৰ কৰিব পাৰে।
লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা নতুন ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।